নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটা নতুন টপিক লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাতটো কি? উত্তৰ এঞ্জেল। স্বাধীন ভাৰতৰ প্ৰথমখন বাজেট কোনে উত্থাপন কৰিছিল? উত্তৰ আৰ.কে. চানমুখম চেট্টি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জাতীয়কৰণ কেতিয়া হৈছিল? উত্তৰ 1949 চন। ভাৰতৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈত পতা হৈছিল। কেতিয়া পতা হৈছিল? উত্তৰ 1901 চনত পতা হৈছিল। বেলি মাৰ নোযোৱা দেশ কোনখন আছিল? উত্তৰ বেলি মাৰ নোযোৱা দেশ ব্ৰিটিছ সাম্ৰাজ্য আছিল। কোনখন দেশৰ নাম সন্ন্যাসীৰ দেশ বুলি কোৱা হয়? উত্তৰ কোৰিয়া। বগা হাতীৰ দেশ বুলি কোনখন দেশক কোৱা হয়? উত্তৰ হ'ব থাইলেণ্ড। ডেংগু জ্বৰ কিহৰ পৰা উৎপত্তি হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ ভাইৰাছৰ পৰা। মানুহৰ তেজত থকা হিমোগ্ল'বিন কিহেৰে গঠিত? উত্তৰ প্ৰটিনেৰে গঠিত। এখন দেশত আটাইতকৈ বেছি সোণ উৎপাদন হয়? উত্তৰ দক্ষিণ আফ্ৰিকা। অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? হাইলাকান্দি। পলিঅ' ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ব জনাছ ছল্ক। কিহৰ অভাৱত কুকুৰীকণা বেমাৰ? উত্তৰটো হ'ব ভিটামিন এ অভাৱ। শৰীৰত থকা আটাইতকৈ সৰু গ্ৰন্থিটো কি? উত্তৰ থাইৰয়ড। শৰীৰত থকা আটাইতকৈ সৰু গ্ৰন্থি। উমানন্দ মন্দিৰ কোনে সাজিছিল? উত্তৰ গদাধৰ সিংহই উমানন্দ মন্দিৰ সাজিছিল। ভাৰতৰ জাতীয় পতাকাখন প্ৰথমবাৰৰ কাৰণে কেতিয়া উত্তোলন কৰা হৈছিল? উত্তৰটো হ'ব 1906 চনত। পৃথিৱীৰ আটাইতকৈ দীঘল কবিতাটো কি? পৃথিৱীৰ আটাইতকৈ দীঘল কবিতাটো হৈছে মহাভাৰত। ধন্যবাদ বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালে জনাবচোন, আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।